ইউথ উইঙৰ স্পোক্সপাৰ্চন হিচাপে মই তেখেতক আজি এপইণ্টমেণ্ট লেটাৰ দিছোঁ। ইউথ উইঙৰ স্পোক্সপাৰ্চন ৰংগুল বড়ো। বনচু হৈছে পুৰণা বটলত পুৰণা মদ। কিছুমানে কয় যে পুৰণা মানে বটল নতুন মদ বুলি পেলাই। মই এইটো ক'ব বিচাৰিম যে পুৰণা বটলত পুৰণা মদ। আলোচনা আমি নিশ্চয়কৈ ডিবেট ডিছকাশ্যন আৰু ডিচিশ্যন এইবিলাক নিশ্চয় গণতান্ত্ৰিক দেশত হয়। মই চাইছিলোঁ কি এটা সময়ছোৱাত যে সঁচাকৈ মানুহবিলাক কোৱাৰ ধৰণে এতিয়া গভমেণ্টখন কাম কৰিব পৰা নাই, এটা সন্দেহ হৈছিলে। কিন্তু যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ অগ্ৰগতি দেখিলোঁ, তেখেতৰ যিটো কাম কৰা ষ্টাইলটো দেখিলোঁ, মই খুব ধুনীয়া মানে কনভিন্স হৈছোঁ। ফাৰ্ষ্ট টাইমত যেতিয়া তেওঁ মানে পাৱাৰত আহিছিলে, যিটো পজিশ্যনত আহিছিলে, এটা সন্দেহ হৈছিলে। যেনেধৰণে বিভিন্ন পলিটিকেল পাৰ্টিছবিলাক এলিগেশ্যন আনি আছিলে, আমাৰ এটা ডাউট হৈছিলে। কিন্তু যেতিয়া মানে একোজ তেখেতে মানে কাম কৰিবলৈ ল'লে, আমাৰ ষ্টুডেণ্টৰ হওক, ৰাইজৰ হওক, যেনেকৈ উন্নয়নমূলক কামবিলাক কৰিবলৈ ল'লে। আৰু এক ডাঙৰ কথাটো হৈছে BTC অৰ্থাৎ BTRত আজি তাৰিখত শান্তি আহিছে, য'ত নেকি আপোনালোকে ভালদৰে আজি নিউজ কৰিব পাৰিছে, আপোনালোকে মুক্তভাৱে সমালোচনা কৰিব পাৰিছে। হাগ্ৰামা মহিলাৰ সময়ত আপোনালোকে তেনেকৈ সমালোচনা কৰিব পাৰিলে হয় নেকি? বা মই ৰংগুল বড়ো হাগ্ৰামা মহিলাৰ তেনেকুৱা সমালোচনা কৰিব পাৰিলে হয় নেকি? সেই সময়ত যি সময়ত হাগ্ৰামা মহিলাৰে 17 বছৰ শাসন কৰিলে, সেই সময়ত এইটো পৰিৱেশটো নাছিলে। আজি প্ৰমোদ বড়ো ডাঙৰীয়া আহিছে কাৰণে, গণতান্ত্ৰিক এটা পদ্ধতি আহিছে কাৰণে মানুহবিলাক সমালোচনা কৰিব পাৰিছে। আৰু মই যে তেখেতক সমালোচনা কৰিব পাৰিছোঁ, এইটো বৰ ডাঙৰ কথা। তাৰমানে গণতান্ত্ৰিক ছিষ্টেমটো BTC অৰ্থাৎ BTRত আহিছে। বঞ্চদৰে সংগঠনটো কিয় ত্যাগ কৰিলে আপুনি? আপোনাক এটাই কথা ক'ম, এইটো ইলেকশ্যন কেম্পেইন যিহেতু আপুনি বড়ো ভোটটো ৰিভিজন কৰিব পাৰে নেকি, এইটো হাগ্ৰামা মহিলাৰে অলপ টাৰ্গেট কৰি আছে। হাগ্ৰামাৰ মহিলাৰ নেতৃত্বতে বঞ্চু জন্ম হৈছে বুলি আপুনি ক'ব বিচাৰে? আপোনালোকে সাংবাদিক হিচাপে মোতকৈ ভালদৰে জানিব কথাটো। আৰু যদি বিশেষ জানিবলগীয়া আছে, হাগ্ৰামা মহিলাৰে তেখেতে যেতিয়া বঞ্চু জন্ম হৈছিলে, তেখেতে ফুল্লি ছাপোৰ্ট কৰিছিলে। ইভেন সেই সময়ত ৰবিৰাম নাৰ্জাৰী MLA, এতিয়াৰ MLA তেখেতে ছাপোৰ্ট কৰা নাছিলে। তাৰমানে কি বুজা যায়? ইয়াত কাৰোবাৰ নহয় কাৰোবাৰ আছে। আপোনালোকে এটা কথা জানি লওক যে আমাৰ BJP, UPPL আৰু AJP আৰু BTCত আমাৰ BJP, UPPL আৰু GSP যোনটো এলায়েন্স আছে, এইটো উটুত আছে। 2025 চনলৈকে থাকিব। আমাৰ যোনটো তৃতীয় তিনিবাৰ্ষিক যোনটো অধিৱেশন হৈছিল, ইয়াতে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কৈছে যে অনাগত যোনটো MP ইলেকশ্যন, এইটো আমি একেলগে খেলিম বুলি। তাৰপিছত আপোনালোকে জানে যে আমি সকলোৱে ৰাজনৈতিক দল হয়। ৰাজনৈতিক দলৰ সকলোৰে এটা আশা আকাংক্ষা, নিজৰ এটা প্লান, নিজৰ এটা সিদ্ধান্ত থাকে। এই সিদ্ধান্তটো বৰ নিজৰ ইণ্টাৰনেল হয়। ভৱেশ কলিতা ডাঙৰীয়া আমাক বহুত সহায় কৰি আহিছে আগৰ পৰা। তেখেতে মাননীয় সভাপতি হয় অসম ৰাজ্যিক BJPৰ। গতিকে ইয়াত আমাৰ কোনো বুজাবুজিৰ অভাৱ হোৱা নাই, মিছ আণ্ডাৰষ্টেণ্ডিং হোৱা নাই। তেখেতসকলৰ এটা ইণ্টাৰনেল মিটিঙত তেখেতে কিবা এটা বক্তব্য ৰাখিছে, এইটো আমি কোনো চিৰিয়াছলি লোৱা নাই। এইটো হয়তো আমাৰ নেতাবিলাকো, UPPLৰ নেতাবিলাকো বিভিন্ন মিটিঙত UPPL বুলি নহয়, যিকোনো দল নহওক কিয়, নিজৰ কৰ্মীসকলক উৎসাহ উদ্দীপনা যোগাবলৈ কিবা এটা কোৱাতে কোনো প্ৰব্লেম নাই। এইটো কোনো AJP, BJP, UPPL বা কংগ্ৰেছ এনেকুৱা কথা নাই। নিজৰ দলটো শক্তিশালী কৰিবলৈ সকলোৱে চেষ্টা চলাইছে। এইটো চেষ্টা চলাবই লাগিব ৰাজনৈতিক দল হিচাপে। কিন্তু এইটো কথা নহয় যে আমাৰ ইয়াত যোনটো আমাৰ এলায়েন্স আছে, বুজাবুজি আছে, ইয়াত কোনো আঘাত হৈছে বা কিবা হৈছে, এইটো কোনো কথাই নহয়, প্ৰশ্নই নাহে। আপোনালোকে চাব, 2024 চনত আমি একেলগে খেলিম, 2025 চনত আমি একেলগে খেলিম। আপোনালোকে দেখা পাইছে G20ৰ মিটিঙত আমাৰ মাননীয় আমাৰ বড়োলেণ্ডবাসীৰ মানে নয়নৰ মণি বুলি ক'ব পৰা যায়, আমাৰ চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়া পাৰ্টিচিপেট কৰিছে যোৱাকালি। তো ইমান ডাঙৰ এটা মিটিঙত, য'ত মানে চিফ মিনিষ্টাৰবিলাকে ভাগ ল'বলৈ পাৰিছে। আমাৰ বড়োলেণ্ড অঞ্চল, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চৰকাৰৰ মুৰব্বীয়ে যে তাত ভাগ ল'ব পাৰিছে, এইটো খালি আমাৰ দলৰ কাৰণে নহয়, আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে গৌৰৱৰ কথা। G20 যোনটো হ'বলৈ গৈ আছে অহা বছৰত, ইয়াৰ প্ৰিপেৰেটৰী এটা মিটিঙত তেখেতে ভাগ ল'বলৈ পাৰিছে। তেখেতক অনাৰেবল প্ৰাইম মিনিষ্টাৰ মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাতিছে। এইটো আপোনালোকক বুজায় যে আমাৰ NDAত কিমান এটা ভাল স্থান আছে, UPPLৰ ভাল এটা জায়গা আছে, সন্মান আছে। এইটো অটুট থাকিব। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा?
जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिस मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आरजिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।